কি কৈ আছিলে বহুত দিনৰ মূৰত ওলালোহি পাই নক'ব এইবিলাক ঢেৰ ঘটনা কম বাৰু লাহে ধীৰে বাকী হেৰি নহয় ভাত পানী যোগাৰ কৰিলে নেকি আমাৰ যেন একদম ঠাণ্ডা দিনকেইটাত যে পাকঘৰটোলৈ সোমাবলৈকে মন নাযায় মোৰ জান নাই মই দুপৰীয়াতে চব বনাই চনাই থৈ দিওঁ জান এইটো সময়ত গৈ পেলাই অকল ভাতকেইটাহে পাতিমগৈ আৰু তাৰপিছত যেনিবা ভাতকেইটা খাই পেলাই আকৌ বাচনকেইটা আকৌ মই থৈ নিদিওঁ আকৌ দেই সঁচা কথা কৈছোঁ মোৰ বাহি বাচন থ'বলৈ একদম ভাল নালাগে আমাৰ এইজনে ধুনীয়াকৈ গৰম পানীকণ কৰি দিয়ে আৰু মই যেনিবা বাচনকেইটা ধুনীয়াকৈ অঁতাই পিটাই পেলাইহে শুওঁগৈ আৰু দেই সেইবিলাকে বাকী নাই অহা মানে কিনো ক'ব সেইবিলাক ঢেৰ ঘটনা প্ৰথমতে মোবাইলটো ভাঙিলে মোৰ জানে নাই তাৰপিছত আমাৰ এজনে যেনিবা দামী মোবাইল তাকে সেই 17,000 টকা নে কিমান হাজাৰ টকা আছিলে 12,000 নে 13,000 পালে দেই হয়তো মোবাইল আনি দিলে মোক যেনিবা সেইটো মোবাইল ইউজ কৰিলোঁ তাৰপিছত যেনিবা কি হ'ল জানো আমাৰ এজনৰ নাজানো মোবাইলটো কিনা 3 দিন নে 4 দিনৰ পিছতে জানো মই অনলাইনটো সেইদিনাখন আহিম বুলিয়ে ভাবিছিলোঁ আৰু তাৰপিছত সেইদিনাখন আহি পেলাই মোক একদম আহি পেলাই কৈছেহি তই বোলে অকল বোলে অনলাইনটোলৈকে যাওঁ বোলে তোক বোলে মই একদম হাক দিছোঁ নাযাবি বোলে তই অনলাইনটো তই বোলে ল'ৰাৰ ওপৰত ধ্যান নিদিয় মোৰ ওপৰত ধ্যান নিদিয় সেনেকৈ বুলি ক'লে জানো নাই মই আৰু একদম মানে কি ক'ম আৰু মোৰ একদম মানে ভোকটোৱে খুন্দা মাৰি ধৰিলে নহয় মই একদম কাণত ধৰিলোঁ মই নাযাওঁ বোলো অনলাইনটো আৰু এনেও মই ল'ৰাৰ কথা অনলাইনটো আহিলেও কওঁ হয় নাই ইমান ধ্যান দিওঁ ল'ৰা মানে কোনোবাই ক'ব পাৰিব নি বাৰু মই ল'ৰা ধ্যান নিদিওঁ বুলি আমাৰ এজনে নাজানো কি হ'ল আৰু ক'লেহি সেইবিলাক কথা তাৰপিছত সেইবিলাক গ'ল আৰু 15 দিনমান গ'ল যেনিবা যোৱাৰ পিছত আমাৰ এজনে কৈছে নহয় বোলে তই বোলে বেয়া নাপাবি যা অনলাইনটো মোক সেইদিনাখন বোলে ওচৰ বোলে কোনোবাই পাই পেলাই বোলে ক'লে বোলে আপোনাৰ বোলে ঘৈণীয়েকক আজিকালি এনি টাইম বোলে অনলাইনটোতে দেখোঁ সেইবিলাক কলত বোলে মোৰ বোলে মূৰটো গৰম উঠিলে আহি পেলাই তোক বোলে যা তাকে কৰিলোঁ এনেকৈ বুলি ক'লে আৰু মই আমাৰ এজনক কৈছোঁ বোলো কওকচোন বোলো কোনেনো ক'লে বোলো কওকচোন মোক সেইষাৰ কথা আমাৰ এজনক পেটৰ পৰা খালি কথা উলিয়াব নোৱাৰে আকৌ জানানে মই কৈছোঁ আৰু সঁচাকৈ মই এতিয়া ওচৰ পাজৰ মানুহৰ ঘৰলৈ যাবলৈকে বাদ দিলোঁ তাৰমানে ইমান যে চকু চৰহা নহয় মানুহবিলাক তাৰমানে মই অনলাইনটো আহে নাই মানুহে দেখিব নোৱাৰে সেইকাৰণে মোৰ সেইবিলাকে আৰু সেই ঐ আকৌ খুলিলিয়ে ন তই জোতাযোৰ ল'ৰাক তেল টেঙাখন সানি পেলাই ধুনীয়াকৈ মোজাই জোতাই পিন্ধাই দিলোঁ জোতাই দিয়ে খুলি আছে মোজাযোৰ খুলিলে সেইবিলাকে আৰু ৰাতিও দেখিব নহয় একদম ধুনীয়াকৈ মানে গাত সেই কম্বলখন যে দি দিওঁ একদম লঠিয়াই থাকে জানে নাই ল'ৰাই গোটেই ৰাতি মানে গাত কম্বল নাথাকেই ল'ৰা সেইবিলাকে আমাৰ ল'ৰা 2020টো যেনিবা জ্বলা কৰা খোৱালে 2021তে সেই জ্বলা কৰাহে খুৱাব যেন লাগিছে আৰু দেই ৱা চাওকচোন ইছৰাম মই 2021 বুলি কওঁতে মনত পৰিছে নতুন বছৰ শুভেচ্ছা দিবলৈকে থাকিলে নতুন বছৰ শুভেচ্ছা থাকিলে দেই কেনেকুৱা গ'ল আপোনালোকৰ নতুন বছৰ আমাৰ মানে সেই পিকনিকলৈ লগ ধৰিছিলে জানে নাই বৰাদাই মইহে নগ'লোঁ জান আমাৰ এজনে আকৌ কৈছিলে বোলে বৰাই বোলে পিকনিকলৈ লগ ধৰিছে যাওঁ নহ'লে ব'ল মইনো নাযাওঁ দেই বৰাদাহঁতৰ পিকনিকত দেখিছোঁ নহয় আগতে গৈ পেলাই পিকনিকলৈ লৈ যাব দিছে তাতে সেই গৈ পেলাই সেই বৰাদাহঁতে পগলা পানীসোপা খাই পেলাই আৰু একদম যিবিলাক লীলা দেখায় আৰু মই বোলো আমাৰ মাইনাক সেইবিলাক লীলা দেখুৱাবলৈ হ'লে আৰু ল'ৰা ৰখাটোলৈহে যাব আৰু দেই কি শিক্ষা পাব বাৰু হয় নাই সৰু ল'ৰা ছোৱালীবিলাকে সেইবিলাক দেখি পেলাই মই সেইকাৰণে লৈ নাযাওঁ দেই পিকনিকলৈ আৰু এনেই আৰু কিনো নোখোৱা বস্তুটো পিকনিকত খাবলৈ পায় হয় নাই মই এদিন নিজেই লাগিলে আমাৰ এইজনক কৈ পেলাই কাৰোবাৰ ঘৰৰ গাড়ী এখন হেৰি ভাড়া কৰি পেলাই আমি তিনিটাই লাগিলে গুচি যাম ক'ৰবালৈ ফুৰিবলৈ সঁচাকৈ কৈছোঁ দেই মই বোলে পিকনিক চিকনিক একদম ভাল নাপাওঁ আকৌ সেই যাওঁ তাৰমানে বহুত নামত আহিলোঁ নাই কি পাতোঁ কি নাপাতোঁ তেনেকুৱা লাগিছে জান নাই মোৰ সঁচাকৈ কৈছোঁ একদম কিবা লাজ লিখিহে লাগিছে আৰু আহিম বাৰু আকৌ আহি থাকিম মাজে মাজে দেই আহিছোঁ বাৰু